নমস্কাৰ। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে কলাগুৰু বিষ্ণুৰাভাদেৱৰ জীৱনৰ ওপৰত 10টা প্ৰশ্ন আৰু উত্তৰ আলোচনা কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। 1 নম্বৰ, বিষ্ণুৰাভাৰ জন্ম ক'ত হৈছিল? উত্তৰ, ঢাকাত। 2 নম্বৰ, বিষ্ণুৰাভাৰ জন্ম কিমান চনত হৈছিল? উত্তৰ, 1909 চনৰ 31 জানুৱাৰী তাৰিখে। 3 নম্বৰ, বিষ্ণুৰাভাদেৱৰ দেউতাকৰ নাম কি আছিল? উত্তৰ, গোপাল চন্দ্ৰ ৰাভা। 4 নম্বৰ, ৰাভাদেৱৰ প্ৰথমা পত্নীগৰাকীৰ নাম কি আছিল? উত্তৰ, প্ৰিয়লতা দত্ত। 5 নম্বৰ, বিষ্ণুৰাভাৰ প্ৰাথমিক শিক্ষা ক'ত আৰম্ভ হয়? উত্তৰ, ঢাকাৰ মিলিটাৰী প্ৰাইমাৰী স্কুলত। 6 নম্বৰ, বিষ্ণুৰাভাই হাইস্কুলীয়া শিক্ষা ক'ত গ্ৰহণ কৰিছিল? উত্তৰ, তেজপুৰত। 7 নম্বৰ, বিষ্ণুৰাভাই কোন কলেজত BSc পঢ়িছিল? উত্তৰ, কলিকতা ৰিপন কলেজত। 8 নম্বৰ, বিষ্ণুৰাভাৰ মাতৃৰ নাম কি? উত্তৰ, গেথিৱালা ৰাভা। 9 নম্বৰ, বিষ্ণুৰাভাৰ মৃত্যুৰ দিনটো কি দিৱস হিচাপে পালন কৰা হয়? উত্তৰ, বিষ্ণুৰাভা দিৱস বা ৰাভা দিৱস হিচাপে। 10 নম্বৰ, বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি কোনে প্ৰদান কৰিছিল? উত্তৰ, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে। আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আৰু আগলৈ এনেকুৱা ভিডিঅ' আৰু অসমীয়া জিকে পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।